জয় জয়তে আসাম টেকনিক্যাল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন হেল্পফুল ভিডিও লৈ আহিলো। এতিয়াৰ পৰা আপোনালোকে আয়ুষ্মান কাৰ্ডত নিউ মেম্বাৰ এড কৰিব পাৰিব। হেতু কৰিবলৈ হলে পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰোমত আহিব আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সকলক মই অনুৰোধ কৰি কৈ আছো মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে সকলক মই বহুত বহুত ধন্যবাদ জনাইছো মোৰ লগত থাকিবলৈ। পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰোমত আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব beneficiary.nha.gov.in সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখতে এইখন পেজ খোলখাই আহি যাব। এইখন পেজ খোলখাই আহি যোৱাৰ পিছত আপোনালোকে দেখা পাব যে বেনিফিচিয়াৰী আৰু অপাৰেটৰে যেটো কাম কৰিব পাৰে বেনিফিচিয়াৰী হেতু কাম কৰিব পাৰিব। হেতু মই আপোনালোকক লাইভ দেখাই আছো। ইয়াতে বেনিফিচিয়াৰী থাকিব দিয়ক। তাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে দেখা পাব যে মোবাইল নাম্বাৰ ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰি দিব। মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ভেৰিফাই ইয়াতে ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি যাব। ওটিপিটো আপোনালোকে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ক্যাপচা। এই ক্যাপচাটো ইয়াতে বহাই দিব। লগিংত ক্লিক কৰি দিব। লগিং হৈ যাব। লগিং হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ষ্টেটত ক্লিক কৰি ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। ষ্টেটটো সিলেক্ট কৰাৰ পিছত তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব স্কিম ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে দেখা পাব যে NFSA ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ ইয়াতে দেখা পাব যে ডিস্ট্ৰিক্টত ক্লিক কৰি ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে সাৰ্চ বাই ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ফ্যামিলি আইডি ইয়াতে ফ্যামিলি আইডিটো সিলেক্ট কৰি ল'ব। ফ্যামিলি আইডিটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ফ্যামিলি আইডি ইয়াতে ক্লিক কৰি ইয়াতে আপোনাৰ ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাই দিব। ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাৰ পিছত আপোনালোকে সাৰ্চত ক্লিক কৰি দিব। সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন নতুন পেজ খোলখাই আহি যাব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব। আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনাৰ ৰেশন কাৰ্ডত যি কেইজন মানুহ আছে সকলো বিলাকে ইয়াতে আহি যাব। ইয়াতে আপোনালোকে দেখা পাব যে কাৰ ফ্যামিলি এড কৰিব বিচাৰে তাৰ নামৰ ইয়াতে দেখা পাব যে ডাউনলোডৰ অপচন আছে। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। এনেকৈ আহি যাব যে অথেন্টিকেট ইয়োৰসেল্ফ ইউজিং আদাৰ নাম্বাৰ। আপোনালোকে ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব। আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে ইয়াতে ক্লিক কৰি দিব। ক্লিক জেলো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি আহিব। ওটিপিটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব। ওটিপিটো ইয়াতে এন্টাৰ কৰাৰ পিছত আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব অথেন্টিকেট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো আকৌ অলপ লোডিং হ'ব। আয়ুষ্মান কাৰ্ডত যি কেইজন মেম্বাৰ আছে সকলো বিলাক আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে আপোনাৰ যেটো হয় তাতে ক্লিক কৰি দিব। আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে তিনিটা অপচন আছে ৰিডু ইকুএসি ডাউনলোড কাৰ্ড। ইয়াৰ পৰা আপোনালোকে আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব। তাৰ পিছত ইয়াতে দেখা পাব এড ফ্যামিলি মেম্বাৰ ইয়াতে ক্লিক কৰি দিব। এড ফ্যামিলি মেম্বাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকৈ আহি যাব। এনেকৈ আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে প্ৰাইমাৰী মেম্বাৰ অথেন্টিকেশন। আপোনালোকে ইয়াতে দেখা পাব যে আধাৰ ওটিপি ফিংগাৰপ্ৰিন্ট আইৰিস স্ক্যান এই তিনিটাৰ পৰা যিকোনো এটা কৰিব পাৰিব। আধাৰ ওটিপিত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব। এনেকৈ আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আকৌ এনেকৈ আহি যাব। আপোনালোকে আকৌ অলপ স্ক্ৰল কৰি দিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে এটা বক্স আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব। আপোনালোকে এলত ক্লিক কৰি দিব। এলত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব। এনেকৈ আহি যোৱাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি যাব। ওটিপিটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনাৰ পেজটো আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে নিউ মেম্বাৰ ডিটেইলছ। ইয়াতে আপুনি যিজন
নিউ মেম্বাৰ এড কৰিব বিচাৰে তাৰ সকলো ডিটেইলছ ইয়াতে ফিল কৰিব লাগিব। পোনপ্ৰথমে দেখা পাব যে মেম্বাৰ নেম, নিউ মেম্বাৰৰ নাম ইয়াতে লিখি দিব লাগিব। তাৰপিছত দেখা পাব জেণ্ডাৰ, ইয়াতে জেণ্ডাৰটো সিলেক্ট কৰিব লাগিব। ৰিলেশ্যন, আপোনাৰ লগত কি ৰিলেশ্যন আছে সেইটো সিলেক্ট কৰিব লাগিব। তাৰপিছত দেখা পাব ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো ইয়াতে দিব লাগিব। তাৰপিছত দেখা পাব আইডি টাইপ, ইয়াতে ক্লিক কৰিব। যদি আইডি টাইপ নাহে তেনেহ'লে ইয়াতে দেখা পাব আইডি নাম্বাৰ, অকল আইডি নাম্বাৰ দিলে হ'ব। ইয়াতে আপুনি যদি সৰু মানুহ হয় তেনেহ'লে অকল আধাৰ কাৰ্ডৰ নাম্বাৰ দিলে হ'ব, আৰু যদি ডাঙৰ মানুহ হয় ইয়াতে আপুনি GCL নাম্বাৰটো দিব পাৰে। তাৰপিছত ইয়াতে দেখা পাব আপলোড সাপোৰ্ট ডকুমেণ্ট, ইয়াতে ডকুমেণ্টৰ এটা ফটো আপলোড কৰি দিব লাগিব। তাৰপিছত দেখা পাব আধাৰ OTP, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাব আধাৰ নাম্বাৰ, ইয়াতে যিজন নিউ মেম্বাৰ এড কৰি আছে সেইজন মানুহৰ আধাৰ নাম্বাৰটো ইয়াতে লিখি দিব লাগিব। আধাৰ নাম্বাৰ লিখি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ভেৰিফাই, ইয়াতে ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ সন্মুখত তেনেকৈ আহি যাব। আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ এলত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হয়। আপোনাৰ মোবাইলত এটা OTP যাব, যোনটো নাম্বাৰ আপোনাৰ এই আধাৰ কাৰ্ডত আছে সেইটো নাম্বাৰত এটা OTP যাব। OTPটো আপোনালোকে ইয়াতে বহাই দিব। OTPটো বহাৰ পিছত আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত নিউ মেম্বাৰ্ছৰ সকলো ডিটেইলছ ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে কিমান % মেচ হৈছে ইয়াতে লিখা আহি যাব। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ডু ইউ হেভ মোবাইল নাম্বাৰ, যদি আপোনাৰ মোবাইল নাম্বাৰ আছে এছ কৰিব, যদি নাথাকে তেনেহ'লে ন কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব মই এছ কৰি দিছোঁ। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। ভেৰিফাই ইয়াতে ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত আকৌ এটা OTP যাব। OTPটো আপোনালোকে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে আকৌ ৰিলেশ্যন আহিছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ ৰিলেশ্যনটো দি দিব। তাৰপিছত ইয়াতে দেখা পাব যে পিনক'ড, ইয়াতে আপোনাৰ পিনক'ডটো বহাই দিব। পিনক'ডটো বহাৰ পিছত তাৰপিছত ইয়াতে দেখা পাব ডিষ্ট্ৰিক্ট, আপোনালোকে ডিষ্ট্ৰিক্টটো যদি বেলেগ থাকে তেনেহ'লে ইয়াতে ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে ৰুলাৰ, আপোনালোকে ৰুলাৰত ক্লিক কৰি দিব। ৰুলাৰত ক্লিক কৰি আকৌ আপোনালোকে ইয়াতে যদি গ্ৰামৰ হয় তেনেহ'লে ৰুলাৰটো সিলেক্ট কৰিব, আৰু যদি চহৰৰ হয় তেনেহ'লে আৰবানটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত আৰু দুটা অপশ্যন আহি যাব। সাব ডিষ্ট্ৰিক্ট, ইয়াতে ক্লিক কৰি আপোনালোকে আপোনাৰ সাব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। সাব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ভিলেজ, আপোনালোকে ইয়াৰ পৰা আপোনাৰ ভিলেজটো সিলেক্ট কৰি ল'ব। তো আপোনালোকে ইয়াতে দেখা পাব সিলেক্ট ফিল্ড কেপচাৰ ফটো, আপোনালোকে অলপ ওপৰত যাব। যোৱাৰ পিছত ইয়াতে দেখা পাব যে ইয়াতে আধাৰ কাৰ্ডৰ ফটোটো দিয়া আছে। তাৰপিছত দেখা পাব যে কেপচাৰ ফটো, ইয়াতে ক্লিক কৰি আপোনালোকে এটা ফটো কেপচাৰ কৰি ল'ব। এনেকৈ ফটো এটা কেপচাৰ কৰি ল'ব। কেপচাৰ কৰি লোৱাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে সকলো ডিটেইলছ ইয়াতে ফিল কৰা হৈছে। সকলো ডিটেইলছ এনেকৈ ফিল কৰি ল'ব। লোৱাৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব ছাবমিট, আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব যে দ্য ৰিকুৱেষ্ট ফৰ এডিং নিউ মেম্বাৰ হেজ বিন চেণ্ড ফৰ প্ৰচেছিং এণ্ড ৰেফাৰেন্স ID ইজ, ইয়াতে এটা ৰেফাৰেন্স ID দিব। সেইটো ৰেফাৰেন্স ID আপোনালোকে স্ক্ৰীনশ্বট বা নোট কৰি ৰাখি দিব। এনেকৈ আপোনালোকে নিউ মেম্বাৰ এড কৰিব পাৰিব।